আজি পিছে ঘৰৰ পৰা ফোন আহিল নে আছিনা নাই সুধাতকে কেইবাৰ আহিল সাতো সুধাহে ভাল হ'ব নেকি ডেকা মানিছো দেই আপোনাৰ প্ৰতি থকা আপোনাৰ মিছেছৰ প্ৰেম প্ৰেম নহয় সন্দেহ বুজিছে সন্দেহ কেতিয়াবা মোৰ চুৰ গৰম উঠি যায় হেংকে নকব শইকীয়া আপোনাক ভাল পায় কাৰণে ফোন কৰি থাকে কিন্তু দিনটো দেৱাৰলৈও খবৰ বিচাৰি ঘৰৰ পৰা আমালৈ ফোন নাহে বুজিছে কিন্তু হ'লেও ক'ত আছো কি কৰি আছো কাৰ লগত কথা পাতি আছো কাৰ লগত বহি চাহ খাই আছো ইত্যাদি ধৰণৰ কথাবোৰৰ কিমান উত্তৰ দি থাকিব বিৰক্তি লাগি যায় বুজিছে তাতকৈ ডাঙৰ কথা কি জানে মোৰ ওপৰত থকা সন্দেহ আহিলাক যেন পাও শইকীয়া দেখ দেখ খবৰ গিলা দেখ কোৱা তুমিতো নোকোৱা নহয় সুধিবাই সোধা হা অফিচতে আছো ক'তো যোৱা নাই ক'ত যাবা ক'ত যাবা নাই নাই মোৰ লগত কোনো নাই আছে ডেকা আৰু কাকতি নাথাকি ক'লৈ যাব প্ৰমাণ চাব খুজিছা নেকি কথা পাতা নালাগে দিয়া হ'ব দিয়াহে থৈছো দিয়া দেখিলে আপুনি মোবাইলটো ছুইচ অফ কৰি নথয় কি ক'লে ছুইচ অফ বাপৰে বাপ সাংঘাতিক কথা যদি ফোন ছুইচ অফ থাকে তাৰ মানে মই কাৰোবাৰ লগত হে হৰি হৰি প্ৰভু ঠিক হ'ব অৱশ্যে আমাৰ একমাত্ৰ ল'ৰাটোক হোষ্টেলত থোৱাৰ পাছত অকলে ঘৰত বৰ হৈ থাকে অকলে থাকে অকলে আপা পিছে কোন ক্লাছ পাছি এই ক্লাছ 5ত কোৱা হেৰা মোক ইমান ফোন কৰি কৰি বিৰক্ত কৰি নাথাকিবা দেই মই অফিচ এৰি ক'তো প্ৰেম কৰিব নাযাওঁ নহয় কিন্তু মোৰ যে তোমাৰ খবৰ লৈ থাকিবৰ মন যায় হেৰা মই মানুহটো ক'তো হেৰাই নাযাওঁ তুমি ইমান সন্দেহ কৰা কিয় সন্দেহ নহয় ভয় মোৰ পৰা তোমাক যদি কোনোবাই আঁতৰাই লৈ যায় হেৰা কোনেও মোক এই বয়সত প্ৰেম বিচাৰি নাহে তুমি কি বুজিবা চহৰীয়া ছোৱালীবিলাকৰ মহিমা আজিকালি যিহে সাংঘাতিক সাংঘাতিক ছোৱালীবোৰ ওলাইছে বাদ দিয়া সেইবোৰ তুমি কিন্তু আজি অফিচলৈ নতুন জোতাযোৰ পিন্ধি যাব লাগিব নতুন জোতা বাকী মানুহবোৰে ইমান ধুনীয়াকৈ অফিচলৈ যায় তুমি ইমান চিম্পল মালখিনি আমাৰ ব্ৰাঞ্চ অফিচত ৰিচিভ কৰা কপিটো ইয়াত নাই আপুনি এখন আমাৰ কেছ কাউণ্টাৰত দি চেকখন লৈ ঠিক আছে আজি শইকীয়াই পাৰ্টি দিব লাগিব বাপৰে চেণ্ডেল পিন্ধিয়া মানুহ আজি জোতা পিন্ধছি তাকো নতুন জোতা আমাক পাৰ্টি দিব লাগিব মোৰ পিন্ধাৰ ইচ্ছাই নাছিল সেয়া আমি জানো সেয়া আপোনাৰ মিছেছ পাঞ্চালী শইকীয়া মৰম বুজিছে মৰম
আমাৰ এহনাৰ একো খবৰেই নাই কি খাছো কি পিন্ধছো একো নাই তাকে মই বোলো নিপিন্ধো এওঁ বোলে নহয় পিন্ধিবই লাগিব ৰবা মই জোতাযোৰ আনি দিম এইযোৰকে পিন্ধি যাবা এইযোৰ যোৱা তোমাৰ কাৰণে নতুনকৈ আনিছোঁ বাহ সঁচাকে দেখো বাকী মানুহবোৰে অফিচলৈ ইমান ধুনীয়াকৈ যায় মোৰ মানুহটোহে কিবা ভুচুন পহু যেন হৈ থাকে এতিয়া চাবাচোন তোমাক কিমান যে স্মাৰ্ট লাগিব তোমালোক মাইকী মানুহবিলাক নহয় উপায় নাই আচলতে তাৰ পিন্ধি কিবা ভাল নালাগে এতিয়াৰ পৰা অফিচলৈ তুমি এনেকৈ জোতা মোজা পিন্ধি যাব লাগিব এতিয়াহে আকৌ কিবা স্কুললৈ যোৱা নিচিনাহে লাগিছে দেখোন ঠিক আছে নে এইটো চাবিটো লোৱা আৰু পেপাৰখন কি যে ঝামেলা কিয় নাজানো মোৰ কিন্তু বনবাসত থকা পাণ্ডৱৰ কথা মনত পৰি গ'ল হয় সেই যে এজন ফৰম দুৱাৰ মুখত ভিতৰত দ্ৰৌপদী আৰু আন কোনোবা এজন হয় দ দ্ৰৌপদী আৰু পাঞ্চালী মানে পাঞ্চালী হৈ কিয়া ঠক হেৰি এইবোৰ আলোচনা মানুহে শুনিলে কি বুলি ক'ব বাৰু আমি কি বেয়া কথা পাতিছোঁ নেকি আমি মহাভাৰতৰ কথা পাতিছোঁ পিছে শইকীয়া পাৰ্টি হ'ব দিয়ক পাৰ্টিটো দিবই লাগিব পিছে মোৰ যে গাটো বৰ ভাল লগা নাই সেইকাৰণে ভাবিছোঁ সোনকালে ঘৰলৈকে যাওঁ নেকি গা বয়া যদি যাক পাঞ্চালীৰ কথা মনত পৰিছে নেকি নহয় সঁচাকৈয়ে গাটো বৰ ভাল লগা নাই মই যাওঁৱেই দিয়ক যাওক বছক এটা ইনফৰ্ম কৰক আৰু যাওক বাকী কিবা কাম আছে যদি আমি কৰিম থেংক ইউ ডেকা আগতে হয় আহিলোঁ আহিলে গম পাম মই তেওঁক বুদ্ধি কৰি ফোন কৰি থাকোঁ আৰু তেওঁ ইফালে একো গমেই নাপায় তুমি বৰ বুদ্ধিমান দেই মানুহে এনে নকয় নাৰী মহিমা বুজা একেবাৰে টান আজি তেওঁ অলপ মৰম দেখুৱাই নতুন জোতা এযোৰ পিন্ধাই পঠিয়াইছোঁ যাতে তুমি বহুত ভাল পোৱা মৰম কৰা বুলি ভাবে নহয় জানো অলপ আগতে ফোন কৰিছিলোঁ তেওঁ অফিচতে আছে বোলে চ' ইটছ আৰ টাইম কি কোৱা আচলতে অৰিন্দম শইকীয়া বোলা মানুহজনক মোৰ অকণো ভাল নালাগে হ'ব দিয়া এতিয়া মই আছো নহয়
এতিয়া মই যাওঁ আজিলৈ যাওঁ আকৌ ফোন কৰিম এবাৰ মিছ নকৰিবা একেবাৰে নকৰোঁ তুমি ফোন কৰিবা হা ঠিক আছে পাঞ্চালী মোৰ আজি আহোঁতে অলপ পলম হ'ল তুমি আজি ফোন এটা কৰি মোৰ খবৰ নললা যে তুমি ইমান ভাল কিয় মই তোমাৰ যোগ্য নহয় তুমি মাৰিছে